আৰু এতিয়া আমাৰ মাহঁতে এয়া আলুটো উঠাই আছে আৰু আগলৈও আপোনালোকক দেখুৱাই আছোঁ বলক এয়া আমাৰ বাই উঠাই আছে এয়া আৰু এয়া আমাৰ দাদা চাওক হাই এয়া হাই আৰু আমি কিমান আলু উঠোৱা হ'ল সেইখিনি আপোনালোকক দেখুৱাই যাম আৰু এইখিনি আলু আমাৰ উঠোৱা হৈ গ'ল আৰু এইখিনিত আছে 10 কুইণ্টেল মান হ'ব চাগে আৰু এইখিনি উঠোৱা হৈ গ'ল জুখিলে গম পাম আৰু এইখিনি ৰ'দত শুকাব লাগিব বোলে মই ভালদৰে নাজানো দাদাই কৈছে আৰু এতিয়া চবে আলু তুলি মানে অলপমান কিবা খাব মন গৈছে চবে ভাবিলোঁ যে যিহেতু আলু তুলি আছোঁ আলুকে খাওঁ এতিয়া মই আলু আনিব গৈ আছোঁ পথাৰৰ পৰা আমাৰ ঘৰত চবে ৰেষ্ট লৈ আছে আলু 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 এইখিনি হৈ গ'ল তোলা আৰু এইফালে এইখিনি আছে আৰু এইফালে এইখিনি ডাঙৰ ডাঙৰ নিব কৈছোঁ দেই এই আলু লৈ ল'লোঁ মই এইখিনি আলু তুলি আহি আমি এতিয়া আলু খাবলৈ লৈছোঁ নিমল শৰ্মাই উগাইছে আলু বইল কৰিছে আলু এয়া আমাৰ মা বা দাদাৰ এফালে জেট আৰম্ভ হৈছে আৰু এয়া আমাৰ বা আছে তাৰপাছত এয়া আমাৰ ভিনদেউ আছে আৰু সেইফালে দাদা গ'ল মানে দৌৰি আৰু এয়া আলু উঠাই আছে কোনে ফাৰ্ষ্টতে পাৰে মানে সোনকালে কোনে পাৰে জেট লাগি আছে আৰু আপোনালোকে চাই থাকক দেই কোনে প্ৰথমতে পাৰে আপোনালোকক দেখুৱাই থাকিম মই আৰু এয়া চাওক পুৰা জেট লাগি আছে চাওক উইনাৰ কোন হয় আৰু বেছি সময় নাই আৰু বহুত কৰিব আছে এইবোৰ মই কৰি লওঁ তাৰপাছত আপোনালোকক মই দেখুৱাই থাকিম কোন উইনাৰ হয় মই এতিয়া সোনকালে কৰোঁ দেই জিকিলো আৰু এইটা আমাৰ দাদা আছে আৰু আমি উইনাৰ আমাৰ গোটেইখিনি হৈ গ'ল ফিনিশ আৰু এইফালে আমাৰ বাহঁতৰ থাকি গ'ল আৰু এতিয়া আমি চাও বলক আমাৰ আলু ভৰাই আছে মানে বস্তাত ভৰাইছে বাস্তে কৰি আছে তোমালোকে সোনকালে ভৰো আধা পাই থবি ৰাতি হ'ল এই নাপায় এইবোৰ কৰিব তই আলুৱে দেখা নাই নেকি সেই মোক আলু দেখোন আৰু এতিয়া আমাৰ দাদাহঁতে আলু ঠেলাত উঠাবলৈ লৈ গৈ আছে এয়া চাওক আমাৰ দাদাহঁতে আলু নি আছে এয়া এতিয়া ঠেলাত উঠাব আৰু 1 2 1 2 3 অহ এয়া উঠালে আৰু এতিয়া আমাৰ এতিয়া এইকেইটা বস্তা কেইটা লৈ যাব আলুৰ বস্তা কেইটা আৰু আমাৰ নাংগে ভালে কাম কৰিম বুলি আমাৰ এয়া আলু আহি ঘৰ পালেহি এয়া আমি গৈ আছোঁ এয়া নি আছে ভিতৰলৈ আৰু থৈ দিব আলু বলক মই লাহে লাহে গৈ আছোঁ এয়া আহি পালে ঘৰ আৰু আজি মানে ভাবিছিলোঁ আৰু বহুত দীঘলীয়া কৰিম আমাৰ ভিডিঅ'টো কিন্তু আৰু এতিয়া টাইম নাই মানে ভিডিঅ'টো দীঘলীয়া কৰিবলৈ সেয়া আৰু আমাৰ ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ শ্বৰ্টে কৰিলোঁ আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো অল কৰি দিব দেই বাই